প্ৰথম কথা হ'ল আমি এটা অভিযোগ পাইছিলোঁ বিহালী ৰাইজৰ পৰা যে বিহালী নদী বান্ধৰ যিখিনি কাম চলি আছিলে জিঅ' বেগৰ তাতে আমাৰ যোনজন নদী বান্ধৰ মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা আমাৰ অভিভাৱক মন্ত্ৰী বিশ্বনাথ জিলাৰ তেওঁৰ তত্ত্বাৱধানত এতিয়া বিহালীত যিখিনি দুৰ্নীতি হৈছে আপোনালোকে মানে শুনিলে বিচুতি খাব। অলৰেডি মানে বিহালীত MS-PG কনষ্ট্ৰাকশ্যন নামৰ এটা কোম্পানী যোনটো কোম্পানীয়ে কোনো কাম নকৰাকৈ বৰ্তমান 8 কোটি 22 লাখ টকা তেওঁলোকে উঠাই লৈ গৈছে। মানে কামটো বিহালী ৰাইজৰ গোটেইখিনি ৰাইজে কৈছে যে তাত কাম একোৱেই হোৱা নাই। একো নোহোৱাকৈ অলৰেডি কেনেকৈ 8 কোটি টকা উঠাই লৈ গ'ল। এতিয়া আমি ভাবিছোঁ যে পীযুষ হাজৰিকা কোনোবা চিনাকি মানুহে হ'ব লাগিব বা তেওঁ কোনো মিত্ৰ গোষ্ঠীকে তেওঁ হয়তো তেনেকুৱা কাম দিব লাগিব, কনষ্ট্ৰাকশ্যনৰ কামটো ঠিকাত দিব লাগিব। কিয়নো তেওঁলোকৰ ৰাইজৰ সকলো মানুহে কৈছে আৰু আমাৰ হাততো তথ্য আছে। এইখন চাওক, এইখন হ'ল আমাৰ এষ্টিমেট কপিত গোটেইখিনি লিখা আছে কেনেধৰণে কাম হ'ব লাগিছিল আৰু আমাৰ হাতত যিখিনি ভিডিঅ' ফুটেজ আছে বা ৰাইজে যিখিনি আমাক কথাখিনি কৈছে তেওঁলোকৰ মতে কিন্তু কোনো ধৰণৰ কাম হোৱা নাই। অলৰেডি ইয়াত কৈছে যে 100% কাম সম্পূৰ্ণ হৈছে, কিন্তু ৰাইজে কৈছে তাত কামেই হোৱা নাই, বহুত পইচা পাতি দিবলৈ বাকী আছে, কিবাকিবি নষ্ট হৈছে, নষ্ট হোৱা পইচাখিনি দিবলৈ আছে বাকী। এতিয়া চাওক, আমাৰ বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই যদি ইমান মিছা কথা কয় বা সকলো জেগাতে নদী বান্ধৰ কামখিনি হৈছে বুলি কৈ থাকে, কিন্তু আমি বিশ্বনাথ জিলা বিহালীতে কোনো ধৰণৰ কাম হোৱা নাই, তেতিয়াহ'লে আমি কেনেকৈ বিশ্বাস কৰিম যে পীযুষ হাজৰিকাই ভালকৈ কাম কৰিছে। এতিয়া তথ্য অনুসৰি আমি কথাখিনি কৈছোঁ, নদী বান্ধৰ কোনো কাম হোৱা নাই আৰু ইয়াত দেখুৱাইছে যে 100% কামেই সম্পূৰ্ণ হৈছে। আমি কৈছোঁ আৰু সাধাৰণ ৰাইজে কৈছে ইয়াত কোনো ধৰণৰ কাম হোৱা নাই, কিন্তু মুনাফা লুটাকৈ 8 কোটি 22 লাখ টকা পইচা উঠাই লৈ গৈছে। আৰু কেনেকৈ আৰু কি যুক্তিত হ'ব পালে পীযুষ হাজৰিকাক আমি কৈছোঁ যে ইয়াৰ ওপৰত তদন্ত কৰক। যদি আপোনাৰ কোনো মিত্ৰ গোষ্ঠীক এই কনষ্ট্ৰাকশ্যনক যদি আপুনি আপোনাৰ থ্ৰুৱেদি যদি ঠিকা পোৱা নাই বা আপোনাৰ কমিশ্যনত যদি কোনো কাম কৰা নাই, তেতিয়াহ'লে ইয়াৰ ওপৰত কঠোৰ তদন্ত হ'ব লাগে আৰু পীযুষ হাজৰিকাই কি কৰে আমি হয়তো চাম। এইটো আমাৰ টেঙাবাৰী হয়, বৰজানি টেঙাবাৰী। আচ্ছা, এইটো যে কামটো হৈছে কি কাম? এইটো জিঅ' বেগৰ কাম আহিছিলে, জিঅ' বেগৰ কাম হৈছে, কিন্তু কামখিনি যেনেকৈ হ'ব লাগিছিলে এনেকৈ হোৱা নাই। ক'তবা ভালকৈ কৰিছে, ক'তবা কৰা নাই। আৰু আপোনাৰ য'ত ত'ত ড্ৰেইন চেৰেন বনাই দিছে, এতিয়া ভাঙি মেলি শেষ হৈ গ'ল। মানে এনেকৈ কাম কৰিছে মানে। আচ্ছা, এতিয়াতো বৰষুণ দি আছে, বাৰিষা ছিজন, এতিয়াও কাম কৰি আছে? হয়, এতিয়া কাম কৰিবৰ কাৰণে মানুহ পঠাইছে, কিন্তু এতিয়াতো কাম নহ'বই। এতিয়া ছিজনে নহয়, এতিয়া ক'ৰ পৰা কাম কৰিব সিহঁতে? এতিয়া আকৌ মানুহ পঠাই দিছে। যেতিয়া খৰালি থাকে, যেতিয়া কাম কৰিবলৈ তেতিয়া কৰিছিল নাই? তেতিয়া সিহঁতে অলপ কেইদিনমান কৰিছিল, কৰাৰ পিছত সিহঁতে গুচি গ'ল, ভালকৈ কৰা নাই সেইটো সময়ত। এতিয়া আকৌ মানুহ পঠাই দিছে, কিন্তু মানুহ পঠাই দিলে এতিয়াতো কাম নহ'ব। এতিয়া কিয় কাম নহ'ব? এতিয়া কেনেকৈ কাম হ'ব? নদী বাঢ়ি আছে, পানী বাঢ়িছে। কি নদী এখন? এইটো আপোনাৰ বৰগাং নদী। আৰু ইয়াত যে যিবিলাক জিঅ' বেগবিলাক দিছে চব ঠিকে আছে নে? বেগবিলাক ভাল দিছে? নাই, ভালকৈ দিয়া নাই। ক'তবা মানে প্লাষ্টিক বস্তাও দিছে, প্লাষ্টিক বস্তা দি ড্ৰেইন চেৰেন বনাই দিছে। এইবিলাক এতিয়া খহি নিছে, আপোনালোকে চাব পাৰে। খহাই নিছে এইবিলাক? হয়।